লৈ গৈছিলোঁ এইটো চাওক মই এইটো তাতে লৈছিলোঁ লৈ কেনে মই ডাইৰেক্ট হেল্ল' ফ্ৰেণ্ডসকল আপোনালোকৰ কি খবৰ আশা কৰিছোঁ ভালেই আছে ময়ো বৰ্তমান ভালেই আছোঁ পাল্লৱী বৰা বিন্দাছ পাল্লৱী চেনেলটোলৈ আপোনালোকক পুনৰবাৰ এটা ধুনীয়া ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ এতিয়া বাজিছে আপোনাৰ 7টা মই অফিচৰ পৰা আহি পাইছোঁহি আগৰখিনি বাৰু নেদেখাওঁ কি কৰিলোঁ কেনেকৈ কৰিলোঁ আগৰখিনি কাৰণ একে থাকে সদায় ৰাতিপুৱা শুই উঠি অফিচত যাওঁ অফিচৰ পৰা আহি পাওঁ 6টামান 6:30মান বজাত আহি কিনে চাহ খাই কিনে অকণমান ৰেষ্ট লৈ পেলাই ভাত পানী খাই কৰি শুই যাওঁ তো সেইখিনি মই নেদেখাওঁ আগৰখিনি তো মই এতিয়া আপোনাৰ 7টা বাজিছে 7টা বজাৰ পাছত এতিয়া মই যাম এটা ধুনীয়া ঠাইত ক'তনো যাওঁ কি কৰোঁ কি খাওঁ আপোনালোকক দেখাম বাৰু আৰু ধুনীয়া ধুনীয়া ঠাইবিলাক ইয়াৰ বহুত ধুনীয়া ধুনীয়া ঠাই আছে তো মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তেনেহ'লে যদিহে ভিডিঅ'টো চাই মোৰ ভাল লাগে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে এনেধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পুনৰ পাই থাকে তো তেনেহ'লে ব'লক আজি আমি আমাৰ ভিডিঅ'টো অফিচৰ পৰা আহিলোঁ আহি ভৰি হাত ধুই কৰি ধুনীয়াকৈ এতিয়া কাপোৰ চাপোৰ পিন্ধি কৰি ওলালোঁ এতিয়া মই ওলাই কেনে দেখাই আছোঁ আপোনালোকক ফাইনেল লুকটো কেনেকুৱা লাগে বৰ বিশেষ একো নকৰোঁ খালি কাপোৰ পিন্ধিম আৰু কাপোৰ চাপোৰ পিন্ধি কৰি যাম তো তেনেহ'লে আপোনালোকে চাই থাকক আগলৈ কেনেকৈ যাওঁ ক'ত যাওঁ কি কৰোঁ দেখা থাকিম এতিয়া মই মোজাযোৰ পিন্ধি জোতাযোৰ পিন্ধি আপোনালোকক লগ পাই আছোঁ মই মুখত যে লগাইছিলোঁ আপোনালোকক ক'ব পাহৰি গ'লোঁ কি লগাইছোঁ মই লগাইছিলোঁ এইটো প'ণ্ডছ ক্ৰীম হয় এইটো দেখিছেনে প'ণ্ডছ ক্ৰীম আৰু ওঠত লগাইছিলোঁ মই এইটো লিপষ্টিক বাছ ষ্টাইল কৰা বুলি মোৰ এই দুটাই হয় আৰু মই একো বেছি লগোৱা নাই আৰু মই লগাই ভালো নাপাওঁ সেইটো কাৰণে তো ঠিক আছে তেনেহ'লে মই কি লগালোঁ আৰু কেনেকৈ ওলালোঁ আপোনালোকক দেখালোঁ এতিয়া ব'লক এটা ধুনীয়া জেগালৈ যাওঁ লগতে আপোনালোককো লৈ যাওঁ সেই ধুনীয়া জেগাটো তেনেহ'লে ব'লক আজি যাওঁ এতিয়া মোৰ লুকটো হৈছে এইটো মই ইয়াতে পিন্ধিছোঁ কাণফুলি ইয়াত লগাইছোঁ লিপষ্টিক এটা কি ক'ব অৰেঞ্জ কালাৰ এটা স্পৰ্টিং পিন্ধিছোঁ এটা স্কাৰ্ট পিন্ধিছোঁ আৰু এইটো মোজা পিন্ধি আছোঁ জোতা পিন্ধিব আছোঁ চাই লওক তেনেহ'লে সেই ফ্ৰেণ্ড মই এতিয়া ৰেডি হৈ গ'লোঁ এতিয়া কোন মোৰ লগত যাব কওক এতিয়া আমি যাম এক্সিছ মল তো ব'লক মোৰ লগত আৰু যাম এইটো হৈছে নিউ টাউন আমি এতিয়া আহি পাইছোঁ নিউ টাউন এইটো যে দেখিছে এইটো হৈছে বিশ্ব বাংলা গেট এইখন ধুনীয়া এখন ৰেষ্টুৰেণ্ট হয় মই বাৰু এই ৰেষ্টুৰেণ্টখন ক'ত আছে এণ্ট্ৰি যোনটো আপোনাৰ প্ৰাইচ হয় কিমান হয় কি পায় মই এইখিনি লৈ আহিম বাৰু এটা ধুনীয়াৰ ভিডিঅ' তেনেহ'লে ব'লক এতিয়া আমি এতিয়া जो भारत 10 रुपये करके वो 12 रुपये करके नहीं देता भाड़ा लो यार मैंने मानता को मारी এতিয়া আহি পালোঁ এক্সিছ মল এতিয়া আমি ভিতৰত যাম তাৰ আগতে চিকিউৰিটিজনে কৈছে মাস্ক পিন্ধি লওঁ মাস্কটো পিন্ধি অহা নাছিলোঁ একচুৱেলি কি হৈছে জানে জমনি চিকিউৰিটিজনে হাতটো চেনিটাইজ কৰিবৰ কাৰণে দিছে কিন্তু যিহেতু মোৰ হাতত এটা মোবাইল আছে মই এটা হাতহে কৰিব পাৰিলোঁ দুটা হাত কৰিবই নোৱাৰিলোঁ কি যে জমনি এতিয়া যাম ওপৰত অলপমান কাম আছে ব'লক মোৰ লগতে আপোনালোককো লৈ যাওঁ আচলতে মই যিটো কাৰণে আহিছিলোঁ সেইটো কাম নহ'লে সৰু সৰু মাছ থাকে এটা বাক্সাত ভৰি দুখন সোমাই দিলে আপোনাৰ যিমানখিনি লেতেৰা থাকে ভৰিত সকলোবিলাক খাই দিয়ে মই তাৰ কাৰণে আহিছিলোঁ কিন্তু যিহেতু লকডাউন তাৰ কাৰণে এইটো বন্ধ নাপালোৱেই এই ৰাবাৰটো ইমান ভাল লাগিছে মানুহজনক সুধিছোঁ মানুহজনে একো ৰেছপন্স নকৰিলে সেইটো কাৰণে নল'লোঁ
বেলেগ দোকানত গুচি গ'লোঁ। ৰেছপন্স কৰিলে ভাল লাগে ন বাৰু, আপোনালোকে কি কয় কওকচোন। ইয়েৰিং কিছু ইমান ধুনীয়া লাগিছে, কিন্তু যিমান ধুনীয়া দামটো সিমানেই দাম। মোৰ কাণত চাগে পিন্ধিলে মোৰ কাণখন ছিঙিয়ে যাব। মাস্কটো পিন্ধিলে মানে লিপষ্টিকে নেদেখায়, ইমান দিগদাৰ হয় ন। লিপষ্টিক এটা এনেই লগাইছে নেকি বাৰু কৈছোঁ, ইমান দাম দি দি। এতিয়া হ'ব ফটো ছেশ্যন। ক'ৰবাত আৰু ফুৰিব গ'লে আৰু ছোৱালী মানুহে ফটো নামাৰে এইটোতো হ'বই নোৱাৰে নহয় জানো। আপোনালোকে মাৰেনে নামাৰে কওকচোন বাৰু। মই কিন্তু হ'লে মাৰি বহুত ভাল পাওঁ, আৰু ফটো নামাৰাকৈ মই থাকিবই নোৱাৰোঁ। তো মোৰ পাৰ্টনাৰকেইটাক মই ফটো মাৰিবলৈ লগাই দিছোঁ, যিহেতু ল'ৰা নাজানে তথাপিও ট্ৰাই কৰিলে, কিন্তু ধুনীয়াই ফটো মাৰিলে বাৰু। এতিয়া যাম বডিটো মালিচ কৰাবলৈ, কিয়নো বডিটো মালিচৰ প্ৰয়োজন হয় মাজে মাজে, যিহেতু গোটেই দিনটো বহি থকা হয় তাৰ কাৰণে। তো এতিয়া আহি পাই গ'লোঁ। এতিয়া জোতাযোৰ খুলি এই চেয়াৰখনত বহি দিম। চেয়াৰখনত বহি দিয়াৰ লগে লগে হাতকেইটা ভৰাই দিব লাগিব। দেখাম বাৰু কেনেকৈ, এনেকৈ কৰি চাওক, এনেকৈ কৰি তাৰপিছতে লাহে লাহে হাতকেইটা টান কৰি ধৰি লৈ ভৰিকেইটাও টান কৰি দিয়ে, আৰু পিছফালে যোনটো পিঠি হয় এনেকুৱা হাতৰ নিচিনাকৈ যোনটো আমি ঘোচা মাৰিবৰ কাৰণে কৰোঁ ন, তেনেকৈ এইটো তলৰ পৰা ওপৰলৈকে পিঠিটোত মালিচ কৰি দিয়ে। ফিলিংটো বহুত ধুনীয়া হয়। আপোনালোকে যদি কেতিয়াবা বিচাৰে কৰিব পাৰে, যদিহে কোনোবা কলিকতাত আছে মোৰ লগৰ বা তেওঁলোক এক্সিছ মল আহি কেনে বডি মাছাজ ল'ব পাৰে, বহুতেই ভাল হয়। আৰু বহি বহি গোটেই হাৰ্ডিবিলাক বিষ হৈ যায়। মোৰ কিন্তু বহুত বেছি ভাল লাগিলে। এইটো কালাৰ গুচি যাব চাগে। কৈছে এটা ভাগৰ বিল হৈ আছে, লেট হৈ আছে। আমাৰ সকলোবিলাক কাম হৈ গ'ল, যি কিনিব আছিল বা যি কৰিব আছিল কৰা হৈ গ'ল। এতিয়া আমি যাম DLF 1 নিউ টাউন, তাতে অকণমান বহিম। ভোক লাগিছে, কিবা খাই ল'ম, খাই পেলাই নি ৰুমত যামগৈ আৰু। ঠিক আছে বাৰু, তেনেহ'লে চাই থাকক। ইয়াতে দেখিলে মোৰ মন পচন্দৰ বস্তু, এতিয়া মোৰ মন পচন্দৰ বস্তু ল'ম। लेके जाएंगे दीजिए छोटा छोटा नहीं বড় ঠিক আছে কোনো কথা নাই নিয়ে যাবে আমি নিতে পারবো আমি নে নে চুলিবিলাক একদম বেয়া হৈ গৈছে, হাৱা চাৱা পালে চুলিবিলাক বেয়া হৈ যায়। আমি এতিয়া গৈ আছোঁ DLF 1, তাত আমি যাম, আমি খাম, খাই পিনে কি কৰিম, ৰুমত গৈ শুই যাম। আজি ৰুমত ভাত নবনাওঁ, আজি ইয়াতে খাই থাকা। এতিয়া খাম আমি ম'ম'। এইটো আন্ধাৰ হৈ আছে, কিন্তু আমি এইটো ছাইডে বহি আছোঁ সেইটো কাৰণে। এইটো ছাইডে যদি বহোঁ তেনেহ'লে পোহৰ পৰিব। ঠিক আছে বাৰু, কোনো কথা নাই, আপোনালোকে চাই থাকক বাৰু। মই এইটো বাৰু য'ত বহি আছোঁ এইটো হয় নিউ টাউন, DLF 1 নিউ টাউন। মই দেখাম বাৰু মানে কেনেকুৱা হয় বেক কেমেৰা কৰি পেলাই নি। তো প্ৰথমতে মই খাই লওঁ, খাই কেনে পেটটো ভৰাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। যেতিয়া আমি খাম ইমান টেষ্টি লাগিছে না খাই। না না তাতে লৈ যোৱা, খোৱা আমি ডিষ্টাৰ্ব নকৰ। ক'ত গ'ল? এইটো তুলি দিয়া, হাতত তুলি দিয়া। এইটো হৈছে দালিৰ পকৰা, খাই কিন্তু বহুত টেষ্টি লাগে। বহুত টেষ্টি, বহুত দিনৰ মূৰত খাইছোঁ ন।
বহুত টেষ্টি, বহুত দিনৰ মূৰত খাইছোঁ। কিন্তু চামোচা খাই থাকিম আৰু হাতে লৈ কেনে খাই দিওঁ। বহুত টেষ্টি। নাকৰ অৱস্থা বেয়া হৈ গৈছে। এতিয়া আমি যাম DL1, তাত ল'ম আমি বিৰিয়ানী এটা ল'ম। বহুত দিন খোৱা নাই, আজি খাই কেনে শুই যাম ঘৰত গৈ। তেনেহ'লে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আমি কি কৰোঁ আৰু আগলৈ চাই থাকক, যাবলৈ নাপাওঁ আৰু সম্পূৰ্ণকৈ। এতিয়া মই দেখাম এটা ধুনীয়া জেগা, য'ত নেকি সন্ধিয়া সময়ত মানুহবিলাক বহি থাকে। তেনেহ'লে চাই থাকক, মই এটা দেখাই আছোঁ আপোনালোকক হা। চাব হা, ইয়াতে সন্ধিয়া সময়ত সকলোবিলাক বহি থাকে। আমিও কেতিয়াবা আহে বহোঁ, কিন্তু এতিয়া লগৰবিলাক নাইকিয়া হৈ গৈছে, যাৰ কাৰণে বহিবলৈ নোৱাৰোঁ। অফিচো টাইমিংটো নিমিলে, টোপনিও আহে, সেইটো কাৰণে নবহোঁ। তথাপি বহুত দিনৰ মূৰত আহিছোঁ। যিহেতু সদায়ে অহা যোৱা কৰোঁ, দুইবাৰ, কিন্তু গাড়ীৰ পৰা নানামোঁ। আজি গাড়ীৰ পৰা নামিছোঁ, ঠিক আছে। আমাৰ খোৱা বোৱা হৈ গ'ল, আমি ইয়াতে খালোঁ। কাৰণ ইয়াতে বহি চব মানুহবিলাক বহি থাকে সন্ধিয়া সময়ত, আৰু কাষতে থাকি বহি কেনে খাই ভাল লাগে। যিমান লগৰ থাকে সন্ধিয়া সময়ত প্ৰায়বিলাক আহে, দেখা পাওঁ, কথা চথা পাতি কৰি এনে সময়খিনি এইডোখৰ জেগাত বহি থাকিলে সময়খিনি এনে অতি সোনকালে কাট খাই যায়। 1 ঘণ্টা কেতিয়া হৈ যায় গমেই নাপাব। তো ঠিক আছে, তেনেহ'লে ব'লক আগলৈ যাওঁ। চ' এতিয়া আমাৰ হৈ গ'ল, আমি এতিয়া যাব লৈছোঁ। এতিয়া আমি যাম, ধাবাত যাম। ৰাস্তাটো পাৰ হৈ লওঁ। বৰ দিগদাৰ পাৰ হ'বৰ কাৰণে, ইমান গাড়ীৰ ভিৰ। এইটো না, এইটো কোন? সলমান খান এটা। চুহি টাটা বাই বাই নিউ টাউন। এতিয়া আমি ৰুমত যাম ব'ল। এতিয়া ৰুমত যায়গৈ। বিৰিয়ানী ল'বলৈ পাহৰি গ'লোঁ বেবি। ক'ৰ পৰা ল'বি? DL2 বিৰিয়ানী নাখাওঁ। ইমান ধুনীয়া জেগা, ইমান ভাল লাগে। যিয়ে নহওক, মানুহে বহুতে বহুত ভাল পায়। মোৰ কিন্তু অটো ৰিক্সা বা মেজিক এইবিলাকেই ভাল লাগে, বা খোলা বাছবিলাক, তেনেকুৱাবিলাকে ভাল লাগে। নাজানো কিয়। আমি এতিয়া পাই গ'লোহি DL2। আমাৰ এৰিয়া আহি পাই গ'লোহি। এইটো আমাৰ বস্তি। সেই ফ্ৰেণ্ডসকল, এতিয়া আহি পালোঁ ৰুম। মাস্কখন খুলি লওঁ। মাস্কটোতো মেচিং লৈ গৈছিলোঁ। এইটো চাওক, মই এইটো তাতে লৈছিলোঁ, লৈ কেনে মই ডাইৰেক্ট পিন্ধি গ'লোঁ। ইমান ভাল লাগিলে মোৰ সেইটো কাৰণে। এইটো আৰু কি লৈছোঁ বাৰু আপোনালোকক দেখাই আছে, চাই থাকিব তেনেহ'লে। ইমান মৰম লাগে মোৰ। আৰু কি লৈ আছোঁ মই দেখাই আছোঁ, আপোনালোকে চাব। বেছি একো অনা নাই, কাৰণ বহুত দেৰিও হৈ গৈছিলে। আমাৰ ৰুমতে দেৰি হৈ আছিল, সেইটো কাৰণে চাই থাকোঁ পাৰিম। দেখাই আছোঁ আপোনালোকক। বেছি একো অনা নাই, আনিছিলোঁ এইটো মই যোনটো পিন্ধি আছোঁ, তাৰ সেইটো হৈছে, ৰিচিপ্টটো হৈছে এইটো এটা কাম নাই, এইটো এটা এইটো নেল পলিচ। এইটো বহুত বেছিয়ে ভাল নেল পলিচটো। মই য'ৰ পৰা লৈছোঁ, এইটো কিমান লৈছে? এইটো লৈছে তোমাৰ 99 ক'ত লিখা আছে। এইটো 99 ৰুপিজ লৈছে, কিন্তু ল'ব পাৰে 99, কম দাম হয়। কিন্তু ইয়াৰ যোনটো কোৱালিটি হয় বহুত ভাল, কাৰণ এইটো আপুনি লগাই পেলাই যিমান দেৰি কাম কৰি থাকিলেও আপোনাৰ কমেও 10-15 দিন আৰামকৈ গুচি যাব, নেলৰ পৰা নেৰায়ে।
এইটো দিছে মোক আমাৰ পোৱালিটোৱে এটা গিফ্ট। আৰু ইয়াৰ ভিতৰত কি আছে? ইয়াৰ ভিতৰত আছে মোৰ পাৰ্চটো। এইটো এটা স্মাইলি হয়। আৰু এইখন এখন বেড কভাৰ। এইখন এখন বেড কভাৰ আনিছোঁ। এইটো এইখন কেনেকুৱা লাগিছে বাৰু? ইমান ধুনীয়া লাগিছে, মোৰ হ'লে ভাল লাগিছে। আমাৰ কি হয়, এই বেড কভাৰটো যোনটো হয় এইটো মানে ইমান গৰম লাগে। এইটো কিবা কি কাপোৰ মই গমেই নাপাওঁ, এইটো কি কাপোৰ বুলি কয় নাজানো। আৰু এইটো নাজানো, সেইটো কাৰণে এই গৰমত শুব নোৱাৰি। আৰু এনেও কলিকতাত বহুত বেছিয়ে গৰম, তাৰ ওপৰতে যদি আৰু এই কাপোৰটো লওঁ শুওঁ, অৱস্থা বেয়া হৈ যাব। সেইটো কাৰণে মেনেজ কৰিলোঁ আৰু উপায় নাছিলে, বাজেট নাছিলে। তো এতিয়া এখন আনি লৈছোঁ। ইমান ধুনীয়া লাগিছে, বহুত ডাঙৰ হয়, কাপোৰটো বহুত ভাল হয়। মাত্ৰ কিমান লৈছে ক'লে? মাত্ৰ 400 টকা। মাত্ৰ 400 টকা লৈছে। বহুত ডাঙৰ হয়, ডাবল বেড কভাৰ হয়। এক ছেকেণ্ড, এইটো চাওক, কাপোৰটো ইমান ভাল, বহুত বেছিয়ে ভাল হয়। মোৰ বৰ ধুনীয়া লাগিছে, এইটো ইমান ধুনীয়া লাগিছে। ঠিক আছে, মই পাৰি পেলাই নি দেখাই আছোঁ বাৰু কেনেকুৱা হয়। তো এইকেইটাই। আৰু আনিছিলোঁ এটা আচাৰ আনিছিলোঁ ভাত খাবৰ কাৰণে, আৰু আনিছিলোঁ আলু, আৰু এটা আনিছিলোঁ পেপচি ডাঙৰ, খাব নোৱাৰিলোঁ সেইটো কাৰণে লৈ আহিলোঁ। আৰু বেছি একো অনা নাই। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আজি মই ইমানতে সামৰি দিছোঁ, কাৰণ বহুত টোপনিও লাগিছে। এতিয়া আৰু ধৈৰ্য নাই ভিডিঅ' কৰি থাকিবলৈ বা বেলেগ কিবা কৰিবলৈ। এতিয়া কাপোৰটো সলাই লওঁ। মই কাপোৰটো সলোৱাই নাই, দেখিছেনে? এইটো মোটাটো পিন্ধি এনেকৈ আছে, কাপোৰটো সলোৱাই নাই। কাপোৰখিনি সলাই কৰি লওঁ, লৈ কেনে ফ্ৰেছ হৈ পেলাইনি ভাত চাত নাখাওঁ, আৰু বাহিৰতো অলৰেডি খায়ে আহিছোঁ। এতিয়া শুইহে যাম। ভাতটো অৱশ্যে বনোৱা আছিলে, কিন্তু এতিয়া ভাত খাব নোৱাৰিমহে। তো সেইটো কাৰণে এতিয়া শুই যাওঁ। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ, তেনেহ'লে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। তো তেনেহ'লে আজিলৈ আহিছোঁ। টাটা, গুড নাইট অল।